হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰক। প্ৰশ্ন: ফুটবল খেলৰ দুটা গোল পোষ্টৰ মাজত দূৰত্ব কিমান? উত্তৰ: 8 গজ। প্ৰশ্ন: অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ: প্ৰিষ্টলি। প্ৰশ্ন: কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ: মনুমতী। প্ৰশ্ন: বুদ্ধদেৱ ক'ত জ্ঞান লাভ কৰিছিল? উত্তৰ: বোধগয়া। প্ৰশ্ন: ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো? উত্তৰ: কন্যাকুমাৰী। পাঞ্জাবী ভাষাৰ লিপি কোনটো? উত্তৰ: গুৰুমুখী। প্ৰশ্ন: প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? উত্তৰ: ভাইটি। প্ৰশ্ন: কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: স্বামী দয়ানন্দ। প্ৰশ্ন: মাছবিলাকে কিহৰ সহায়ত উশাহ লয়? উত্তৰ: জলক্ৰম। প্ৰশ্ন: কোনে দূৰদৰ্শন উদ্ভাৱন কৰিছিল? উত্তৰ: জন লগী বেয়াৰ্ড। প্ৰশ্ন: কোনে ইনকলব জিন্দাবাদ শ্লোগান দিছিল? উত্তৰ: ভগৎ সিং। প্ৰশ্ন: ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? উত্তৰ: ৰাজিয়া চুলতানা। প্ৰশ্ন: ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ: ৰডল্ফ ডিজেল। প্ৰশ্ন: চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন? উত্তৰ: ড. ভূপেন হাজৰিকা।